স্বাধীনতাৰ ৭৮ বছৰ হ'ল কোনটো কাৰ প্ৰাপ্য অধিকাৰ সেইবিলাক সবে পাব লাগে সেইটো আমি বিচাৰো মই ব্যক্তিগতভাৱে বিচাৰো नोंथांमोननि सिगां आं मोनसे खौरां लाना फैदों जि मोनद' हारियाना डिमान्ड खालामबाय थादों बा दाबि खालामबाय थादों जि मोनद' हारिया एसटि मोननांगौ ना एसटि मोननायनि थाखाय बिथांमोना गोबां डिमान्ड खालामबाय थानायखौ जों नुनो मोनबाय थादों आरो थिग बेखौ लानानै बिथां बारग' सीएम प्रमद बर' सार जि बिटिसिनि बारग' सीएम नोंथांमोना गासिबो मिथियो बिथाङा जि एसटि होनायनि सायाव बा एसटि जि डिमान्ड खालामबाय थादों बेनि सायाव खोथा बुंनायखौ जोङो नुनो मोनदों प्रेस मिट बा ससियेल मिडियानि गेजेरजोंहाय नोंथांमोना फुल भिडिअ होनो हागोन नोंथांमोना नायना लानो हागोन बिथाङा मा फोरमायखो जि मोनद' हारिया एसटि बिबाय थादों बिथांमोना मोनगोन ना मोना एसटि होनांगौ ना होनाङा गोबां खोथा बिथाङा नैबे भिडिअनि गेजेरजों फोरमायनायखौ जों नुनो मोनदों नोंथांमोना नैबे भिडिअनि गेजेरजों नायनानै ला बिथाङा मा फोरमायखो फिन सावरायबावगोन चेनेल गोदानब्ला अननानै सापर्ट खालामना हो सक जितु नेকি शेड्यूलिंर इश्यू एटू बहुत बছৰ হ'ল অসমত এই ইস্যুটো চলি আছে আৰু শেহতীয়াভাৱে বৰ্তমানৰ চৰকাৰখনে এটা মিনিষ্ট্ৰিয়েল কমিটি ফৰ্ম কৰি এই এছেম্বলিতে তেখেতসকলৰ ৰিপৰ্টটো দাখিল কৰা কথা আৰু এই মেটাৰটো যেহেতু বহুত সেনজিটিভ মেটাৰ আৰু ইমোশনেল মেটাৰ হয় তো আমি সকলোৱে চাই আছো যে অসমত বসবাস কৰা ভাৰতীয় নাগৰিকসকল সংবিধানিক অধিকাৰ সবে পাব লাগে আৰু সংবিধানিক অধিকাৰ বুলি কোৱাৰ লগে লগে নিজৰ কালচাৰ নিজৰ আইডেন্টিটি সোশিও ইকোনমিক যেটো ইস্যুস আছে এটো গোটেই বিষয়বিলাক লৈ পেলাই এই অধিকাৰবিলাক যেটো স্বাধীনতাৰ ৭৮ বছৰ হ'ল কোনটো কাৰ প্ৰাপ্য অধিকাৰ সেইবিলাক সবে পাব লাগে হেতু আমি বিচাৰো মই ব্যক্তিগতভাৱে বিচাৰো এতিয়া যেটো শেডিউলিংৰ ইস্যু হয় এই ইস্যুটো বহুতবাৰ ৰিপৰ্ট পঠা হ'ল আকৌ ৰিটাৰ্ন কৰা হ'ল কেতিয়াবা আৰজিআইত যাই পেলাই প্ৰবলেম হৈছে কেতিয়াবা এনসিএসটি কমিশনৰ ৰিপৰ্টত কবা কিবা প্ৰবলেম হৈছে কিন্তু এই ইস্যুটো প্ৰায় ডিকেডছ আফটাৰ ডিকেডছ এটো চলি আছে ইয়াৰ সলিউশনটো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি সকলে এজিটেশন কৰি আছে সংগ্ৰাম কৰি আছে তেখেতসকলৰ লগত বহি পেলাই সলভ কৰিব লাগিব আৰু 6 জনগোষ্ঠীৰ ভিতৰত কোনোবা অলৰেডি বিভিন্ন ৰাজ্যত এসটি হয় কোনোবা নহয় আদিবাসী সকলৰ কিছুমান আছে ট্ৰাইবস যি সকলে অন্য ৰাজ্যত এসটি হয় কিন্তু আমাৰ ইয়াত এসটি নহয় আৰু কিছুমান ইতিয়ালৈকে ট্ৰাইবছৰ লিষ্টত নাই আৰু কেন্দ্ৰীয়ভাৱে যেহেতু শেডুলিং লিষ্টটো কৰা হয় এই লিষ্টত থকা বিলাকে এই ৰাইটটো এনজয় কৰে তো এই কাৰণে কমপ্লিটলি হিটো সেন্ট্রাল গভর্নমেন্টৰ মেটাৰ বাট স্টেট গভর্নমেন্ট এন্ড স্টেক হোল্ডার বিলাকে তেখেত সকলৰ বিচৰা নিবিচাৰা এই ৰিকমেন্ডেশন বিলাক টাইম টু টাইম কৰি আহিছে আৰু এবাৰো কৰিব এই ৰিপৰ্টটো কি আছে হিটো আমি সকলো ৰখি আছো ৰিপৰ্টৰ বেস কৰি যদি সমস্যাটো সমাধান হৈ যায় ভালে হ'ব আৰু সমস্যা সমাধান নহলেও মই অনুৰোধ কৰিম আমাৰ স্টেট গভৰ্নমেন্টৰ তৰফৰ পৰা দুইটা পক্ষকে মাটি কথা পাতি ইয়াৰ সমাধান সূত্ৰ লাহে লাহে উলাব লাগে কাৰণ এই জাতি জনগোষ্ঠীয়ে বহুত বছৰ এজিটেশন কৰি থাকা মানে তেখেত সকলৰ যেটো জনগোষ্ঠীয় কাম শিক্ষাৰ দিশতে হওক অৰ্থনৈতিক দিশে হওক সামাজিক দিশতে এই কামবিলাক ৰৈ যায় তো এই কাৰণে যিমান পাৰে সমাধান কৰাৰ ব্যৱস্থাটো কৰিব লাগে আৰু এক্সিস্টিং ট্ৰাইবেল সকলৰ ক্ষতি নোহোৱাকে কোনটো পন্থাৰে শেডুলিং কৰিব পাৰে ইয়াৰ ওপৰত আগৰ পৰাই কথা কৈ থকা হৈছে ট্ৰাইবেল লিডাৰ্স বিলাকো কেতিয়াবা কৈছে কোনবা ইন্ডিভিজুৱেলো কৈছে পলিটিক্যাল পাৰ্টি বিলাকো কৈ আহিছে এই কথাটো গটিতে এক্সিস্টিং ট্ৰাইবেল বিলাকৰ ক্ষতি নোহোৱাকে কি পন্থাৰে কোনটো ব্যৱস্থাৰে সংবিধানৰ কোনটো প্ৰভিজনৰে তেখেত সকলে এই কামটো কৰিব পাৰে ইয়াৰ ওপৰত চৰ্চা কৰিব লাগে মিনিষ্ট্ৰিয়েল ৰিপৰ্টটো আমি বাদ চাম মিনিষ্ট্ৰিয়েল ৰিপৰ্টৰ ওপৰত আৰু বিতংকৈ কথা পাতিম যে যি সকলে বিচাৰি আছে তেখেত সকলে যিখিনি লজিক বা আৰ্গুমেন্ট বিলাক দিছে বা কনস্টিটিউশনাল প্ৰভিজনটো চাই প্লাই যিখিনি তেখেত সকলে কৈছে আৰু যি সকলে হ'ব নালাগে বুলি কৈছে তেখেত সকলে সংবিধানৰ কোনটো মানে ব্যৱস্থাৰ ওপৰত বেস কৰি কৈছে এই গুটেই কথাটো যেহেতু কনস্টিটিউশনাল মেটাৰ ইয়াৰ ওপৰত বেস কৰি আমি কাম কৰিব লাগিব আৰু ইয়াক লৈ প্লাই আমাৰ মাজত কোনো ভুল বুজাবুজি হ'ব নালাগে কাৰণ এটো কমপ্লিটলি আপুনি বা মই কৰিব পৰা কাম নহয় আপুনি বা মই হিটো সমাধান কৰিব পৰা কাম নহয় এটো সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰেহে এটো সমাধান হ'ব
তো সেইকাৰণে হয় আপোনালোক বা বেলেগ মানুহবিলাকো বুজিবলৈ চেষ্টা কৰিছে আমি কি কওঁ নকওঁ আগৰ সময়তো কৈ আহিছোঁ এতিয়া এটা ৰাজনৈতিক দল হিচাপে আমি বড়োলেণ্ডত 26টা জনগোষ্ঠীক একেলগে লৈ পেলাই কাম কৰি আছিলোঁ আৰু অনাগত দিনতো কাম কৰি যাম এই 26টা জনগোষ্ঠী সকলোৰে নিজৰ নিজৰ ভাষা সংস্কৃতি নিজৰ নিজৰ ভূমিৰ অধিকাৰ সকলো অধিকাৰ লৈ জীয়াই থকাৰ কাৰণে ভাল এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি কাম কৰিছিলোঁ আৰু কাম কৰি যাম কথাটোকে মই কৈছোঁ যে এছেম্বলিত মিনিষ্ট্ৰিয়েল কমিটিয়ে কি ৰিপৰ্ট দাখিল কৰিব এই ৰিপৰ্টৰ ওপৰত বেছ কৰি আমি আৰু বিতংকে ক'ব পাৰিম দুটা কথা চলি আছে এটা হ'ল দাবী কৰিছে আৰু এটা হ'ল শংকা কৰিছে যে ইটো দিলে ইটো অসুবিধা হ'ব ইটো ক্ষতি হ'ব ইটো লাভ হ'ব সো এই দুটাৰ মাজত যিটো সমাধান এইটো সাংবিধানিকভাৱে হ'ব লাগিব আপুনি কোৱা মই কোৱা মতে নহ'ব আমিতো বিচাৰিছোঁ যে আপুনি এটা বিচাৰিছে মই এটা বিচাৰিছোঁ কিন্তু সমাধানটো কৰিব লাগিব সাংবিধানৰ প্ৰক্ৰিয়াৰ মাজেৰে তো সেইকাৰণে মিনিষ্ট্ৰিয়েল কমিটি ৰিপৰ্টৰ ওপৰত ডিপেণ্ড কৰিব আৰু কথাটো আগৰ পৰাই চলি আছে যে এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কেনেকৈ কোনটো প্ৰক্ৰিয়াৰে কৰিব পাৰে ইয়াৰ ব্যৱস্থাটো ওলাব লাগে বুলি কোৱা হৈছে কিন্তু এই কথাখিনি আজি আমি কমপ্লিটলি ডিপেণ্ড কৰিছোঁ যে মিনিষ্ট্ৰিয়েল কমিটিৰ পৰা কি আহে এইটোৰ ওপৰত বেছ কৰি আৰু এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কোনটো প্ৰক্ৰিয়াৰে তেখেতসকলক ন্যায় দিব পাৰে জাষ্টিছ দিব পাৰে এই কথাবিলাক মিনিষ্ট্ৰিয়েল কমিটিৰ ৰিপৰ্টৰ পিছত খুব বিতং হ'ব আমিও সেইটো বিচাৰিছোঁ नैबे भिडिअनि गेजेरजों नोंथांमोना नुनो हाबाय बा मिथिनानै मोनबाय जे बिथाङा मा खोथा बुंलांखो मा फोरमायलांखो जे मोनद' हारिया एसटि डिमान्ड खालामबाय थादों एसटि बिबाय थादों बेखौ मा बुंलांखो नोंथांमोना मिथिनानै मोनबाय बा नुनानै मोनबाय जुदि नोंथांमोना फुल भिडिअ नायदोंब्ला बुजिनानै मोनदों बिथाङा मा फोरमायनो थांगासिनो दं ना जिखिनि बिथाङा खोथा बुंलांबाय इनडाइरेक्टलि खोथा बुंनायखौ जों नुनो मोनदों माने जि एसटि मोननो थांगासिनो दं एसटि बिबाय दङ बिथां जि जनबस्ति ना बिथांमोननो एसटि होनायाव बिथाङा जेबो अजद गैया होननाय बायसा जादों बिथांनि जि खोथा बुंलांनाय माने जि मोनथाय मोननांगौ बेखौ मोननांगौ होनदोंथ' बिथाङा माने बेफोरबायसा जादों खोथाया माने जि एक्जिस्टिं ट्राइबेल थाखानाय जोंफोर माने जेबो खहा जायालासे एसटि होयोब्ला बुंनांगौ गैया होननाय रखम जादों इनडाइरेक्टलि ना मा बुंबावनो जि दासिमहालागै बिपिएल ना बेफोरबायसा गोबां दावराव दावसि जों बर' हारिनि गेजेरावहाय ना आरो दाथ' गोबां जि बिपिएफनि दैदेनगिरि बिथां हाग्रामा महिला सार जे बिटिसिनि चिफ बिथांखौथ' गोबां खोथा बुंबाय गोबां रायनायखौ जोङो ससियेल मिडिया बा खौरांनि गेजेरजों जों नुबाय थादों दा गोरोन्थिया सोरनि नोंथांमोना बेनि सायाव मा बुंनो सानो कमेन्टआव लिरना हर लाइक खालामना हो शेयार खालामना हो गासैबो जाहाथे बे भिडिअखौ नुयो बा मिथिनानै मोनो आरो लोगोसे चेनेलखौ अननानै साबस्क्राइब खालामनानै ला गोदान गोदान आपडेट मोनबाय थानो थाखाय नेक्स्ट एडभेन्सार